নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে আৰু আজি এটা আমাৰ কাৰণে বিশেষ দিন মানে আজি আমাৰ লৰা টুকু অন্নপ্ৰশন তাক আজি ভাত প্ৰথমবাৰৰ কাৰণে মুখত দিম তাৰ পিছত তাকে আজি আমি দিনটো কেনেকৈ কি কৰোঁ আপোনালোককো অলপ দেখুৱাই থাকোঁ ভাবিলোঁ সেইকাৰণে ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰি ল'লোঁ তাৰপিছত এতিয়া আপোনালোক পুৰণা ভিউৱাৰ্ছসকলে জানেই নতুন ভিউৱাৰ্ছসকলৰ বাবে ক'লোঁ আমি বৰ্তমান দিল্লীত আছোঁ গতিকে আমি ইমানখিনি নিয়ম কৰিব নোৱাৰিম আৰু তথাপি যিমানখিনিলৈকে পাৰোঁ কৰিব চাম দিনটো গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এতিয়া আমাৰ টুকুৱে কি কৰিছে আপোনালোকে এবাৰ চাই লওকচোন বাৰু এইটো এতিয়া শুই আছে বায়েকৰ কোচত বায়েক আহি ৰাতিপুৱাই পাই গ'লি হাই কৰিয়া এইটো শুই আছে তাক এতিয়া গা ধুৱামগৈহে আৰু আমাৰ অসমৰ পৰা কোন আহিলে চাওকচোন বাৰু আপোনালোকে এইটো মোমাইক আহিলে কালি তাৰপিছত মোমাইকে এতিয়া নাৰিকল কাটি আছে তাৰপিছত এয়া বৌ আহিলে বৌ যোৰহাটৰ হয় কিন্তু ইয়াতে থাকে তাৰপিছত এইপিনে বৌ আহিলে আৰু বাকী ভিতৰতো আছে আলহী তাৰপিছত আপোনালোকে পিছত দেখা পাই থাকিব এতিয়া আমি প্ৰথমতে টুকুক গা ধুৱাই লওঁ তাৰপিছত আপোনালোকে চাই থাকিব টুকুক গা ধুৱাবৰ কাৰণে এতিয়া ৰেডি হৈছোঁ এইপিনে ফুল অনা হৈছিল ৰ'জ তাৰপিছত মেৰিগ'ল্ড এয়া অনা হ'ল তাৰপিছত এইফালে পানী ৰেডি কৰি লৈছোঁ আৰু পানীত এতিয়া প্ৰথমে গাখীৰ দিম তাৰপিছত পইচা আৰু চাউল আৰু সোণৰ বস্তু এটা দিব লাগে সেইকাৰণে মোৰ আঙুঠিটোকে দিম তাৰপিছত এইখিনি মিলাই এটা গা ধুম फूल पानी दे फूल दे तुमको फूल दे तुम्हारे बना दे फूल फूल सभी भाई से मैं रखा सुखी আমি এতিয়া সেৱা কৰিব লৈছোঁ সকলোৱে তাৰপিছত মই চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ তাৰপিছত এইপিনে ইয়াৰ শৰাই আগবঢ়াই লৈছোঁ আৰু শৰাই কি কি আগবঢ়াইছোঁ আপোনালোকে চাওকচোন বাৰু এবাৰ আমি এতিয়া শৰাই দিয়া কল আপেল তাৰপিছত এয়া অৰিহণা তামোল পাণ মোমাইকে লৈ আহিছিলে তাৰপিছত ইয়াৰ পায়সৰ কাৰণে আৰু তাৰপিছত এয়া কলপাত বৈ লৈ আহিলে ইয়াতে আমাৰ ওচৰত ইয়াত কলপাত নাপায়েই তাৰপিছত এয়া মগু এয়া পায়স বনালে বৈ আৰু এইখিনি কলপাত থৈ দিয়া আছে আমি এতিয়া সেৱা কৰি লওঁ Mau hai jalan. Mau di mana? Testi mama, mau kamu testi? Mau kamu? Hoi gande. Jadi aku mau makan mithai kai dibo. Testi na?
আমি এতিয়া ৰাতিপুৱা ভাগত সেৱা কৰিলোঁ, তাৰপিছত পায়স আৰু প্ৰসাদ খাই ল'লোঁ। তাৰপিছত এতিয়া দুপৰীয়াৰ কাৰণে যোগাৰ কৰি থকা হৈছে। তাৰপিছত আপোনালোকক অকণমান দেখুৱাই দিওঁ ভাবিলোঁ কি কি যোগাৰ কৰিছোঁ। তাৰপিছত আমাৰ বৌয়ে বনাই আছে। তাৰপিছত এইপিনে এয়া ফিছ ফ্ৰাই কৰি হৈ গ'ল। তাৰপিছত এইপিনে বনাই আছে স্পেচিয়েলকৈ হাঁহ আৰু কোমোৰা। তাৰপিছত এইয়া বৌ হাই এতিয়া হাঁহ আৰু কোমোৰা বনাই আছে। তাৰপিছত এইপিনে কোমোৰাখিনি সিজাই লৈছে, অলপ ফ্ৰাই কৰি লৈছে। তাৰপিছত বহাই আছে আৰু কিবা কিবি আইটেম আছে বাৰু। তাৰপিছত আপোনালোকে পিছত দেখা পাব কি কি আজি যোগাৰ কৰিছোঁ। তাৰপিছত এতিয়া আমি বাহিৰৰ ৰুমটো খালী কৰি লৈছিলোঁ যিহেতু। তাৰপিছত য'ত সেৱা কৰিছিলোঁ তাতে এতিয়া অকণমান টুকু খোৱাবৰ কাৰণে ডেক'ৰেশ্যন কৰি লওঁ ভাবিছোঁ। এতিয়া এইখিনি চাফা কৰি হৈ গ'ল আৰু। তাৰপিছত ইয়াত অলপ ডেক'ৰেশ্যন কৰি লওঁ এতিয়া। আমি এতিয়া টুকু ভাত খাবৰ কাৰণে ইয়াত ডেক'ৰেশ্যন কৰি আছোঁ। দেহা মই ইয়াত ফুল উঠাই ফুলখিনি অলপ সৰু সৰুকৈ ছিঙি আছোঁ। ইয়াতে অলপ ডেক'ৰেশ্যন কৰি দিম ভাবিছোঁ। এইখিনি ফুলৰ ওপৰত ৰাখিম ভাবিলোঁ। তাৰপিছত আপোনালোকক মই দেখুৱাইছিলোঁ জুৱেলাৰীলৈ যোৱাৰ, আৰু সেই জুৱেলাৰীলৈ যাওঁতে মই যেতিয়া বস্তুটো ইউজ কৰিম তেতিয়া মই দেখুৱাম বুলি কৈছোঁ। এইডালে আনিছিলোঁ টুকুৰ কাৰণে চেইন, এইডাল আনিছিলোঁ এয়া মেনুভেল মালাবাৰৰ পৰা আনিছিলোঁ। তাৰপিছত তাৰ লগতে মোলেও আনিছিলোঁ এইডাল। আৰু এতিয়া আমি ইয়াত দুইটাই আজি দিনটোত পিন্ধি লৈছোঁ আৰু। তাৰপিছত ইয়াত এয়া চাউল লৈছোঁ, ইয়াতে দি দিম আৰু। তাৰপিছত এখন গাড়ী দিছোঁ, এখন ইয়াত গাড়ী দিম। তাৰপিছত পইচা দিম আৰু লগতে মোৰ আঙুঠি দিম। তাৰপিছত এয়া কিতাপ কলম ইমানখিনিয়ে দিছোঁ আৰু। তাৰপিছত এইফালে ইয়াৰ পাপাকৰ ফালৰ পৰা এইটো গিফ্ট দিছে আৰু। তাৰপিছত মোৰ ফালৰ পৰা এই ৱাৰ্কাৰখন দিম তাত। তাৰপিছত এইখনটো অলপ ফুল দি ডেক'ৰেশ্যন কৰিম ভাবি আছোঁ আৰু। এতিয়া চাই থাকিব আৰু। কমপ্লিট হৈ গ'ল। তাৰপিছত এইফালে আমি আজি গোটাইছোঁ ভাত, ডিম, মাছ, তাৰপিছত হাঁহ আৰু কোমোৰা, দালি, তাৰপিছত এয়া মিঠাই আৰু এয়া মাছৰ কণী, তাৰপিছত পানী। তাৰপিছত এয়া ডেক'ৰেশ্যনখিনি এনেকৈ কৰিলোঁ। হেপী ৰাইচ চেৰিমনি এনে টুকু নামটো লিখি দিলোঁ। তাৰপিছত এইখিনি এতিয়া আৰু গাড়ীখন চুবনে, কিতাপখন চুবনে, পইচাটো চুব? গাড়ীখন চুলে দেই। তাৰপিছত এইটো পইচা লওঁ পইচা গাড়ী এইটো ওলাই গ'ল।
খাও খাও জলদি খাও এই সব অকমান মিক্স কৰি লোৱা আগতো বনাই পিন্ধাই দিওঁ তই Tuku. Sing. মিঠা অকণ দি দিয়া পানী
গোটেইখিনি লৈ লোৱা এয়া দেখাবা ফুল দিলে X mode. SM mode. টুকু আমি টুকুক ভাত খুৱাই হৈ গ'ল আজি টুকুৱে প্ৰথমবাৰৰ কাৰণে আজি ভাত খালে এইটো আমাৰ টুকু আজি দিনটো টুকু শুয়ে আছিলে আৰু এতিয়া যেন তেনে উঠালো আৰু পিছত খালে এইটো টুকু তুমি কি কৈছা মোবাইল এয়া বেগে ফুল দিলে ধৰি আছে তাৰপিছত আমিও এতিয়া ভাত খাই লওঁ আৰু হেল্ল' এতিয়া মোৰ ভাত পানী খাই হৈ গ'ল মানে সকলোৱে খাই মেলি আজৰি এতিয়া তাৰপিছত ৰাতিলৈ আকৌ আলহী আহিব দিনত ডিউটি থকাৰ কাৰণে আহিব নোৱাৰিলে তাৰপিছত এতিয়া অলপ আৰাম কৰি লওঁ ভাবিছোঁ অকণমান শুওঁ আৰু তাৰপিছত ডিউটি যিহেতু ব্যস্ত হৈ থাকিলোঁ আজি ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে নাজানো তাৰপিছত যি নহওক আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু টুকুক সকলোৱে আশীৰ্বাদ কৰিব ভালে কুশলে থাকিবলৈ তাৰপিছত আজি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব বেয়া পালে লাইক এটা কৰি দিব টুকুৰ হৈ পেলাই তাৰপিছত আৰু যি নহওক এতিয়ালৈ মোৰ ভিডিঅ'টো এতিয়া ইমানতে সমাপ্ত কৰিলোঁ আৰু নতুন এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ আজিলৈ বাই বাই